মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা আৰু বেছি দিন নাই সমূহে পৰীক্ষাত মই নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ প্ৰথম খণ্ডটো দিছিলোঁ এতিয়া মই তোমালোকৰ অনুৰোধত দ্বিতীয় খণ্ডটো দিবলৈ ওলাইছোঁ এই দ্বিতীয় খণ্ডটোৰ বাবে অনুৰোধ জনাইছিলে ইউটিউবৰ যি মুবাৰক আলী বুলি লিখা আছে বাইক ষ্টেটাছ বুলি লিখা আছে আৰু ৰাছিদুল ভাই বুলি যি লিখা আছে তেওঁলোকৰ অনুৰোধত মই এই ভিডিঅ'টো আকৌ প্ৰস্তুত কৰিবলৈ ওলাইছোঁ গতিকে আমি সকলোৱে ভালদৰে বুজি লওঁ আৰু পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হওঁ আগৰ ভিডিঅ'টোত আমি একৰ এ বি চি ডি এইবিলাক গোটেইকেইটা আলোচনা কৰিলোঁ আমাৰ আইলৈকে আলোচনা সম্পূৰ্ণ হ'ল এইবাৰ আমি কেটো আলোচনা কৰিম দিছে তলত দিয়াবোৰৰ পৰা বিশুদ্ধ পদাৰ্থটো বাছি ওলোৱা একদম সহজ প্ৰশ্ন যদি আমি ইয়াৰ চাৰ্টখন এবাৰ মনত পেলাওঁ আৰু এইটোতো আমি দেখিয়ে গম পাইছোঁ যে এইটো কোনটো চেপ্টাৰত থাকিবলগীয়া বস্তু এইটো হ'ল আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে সেইটোৰ লগত কাৰণ ইয়াত দিছে বিশুদ্ধ পদাৰ্থটো বাছি ওলোৱা তো প্ৰশ্নটো পঢ়িয়ে গম পাইছোঁ এইটো কোনটো চেপ্টাৰৰ বস্তু আৰু এই বস্তুটোত এখন চাৰ্ট আছে এইখন আমি যদি মনত ৰাখোঁ তেনেহ'লে যিয়ে নাহক এনেধৰণৰ প্ৰশ্ন আমি উত্তৰ কৰিব পাৰিম তো বিশুদ্ধ পদাৰ্থ কি আছে উদাহৰণ দি দিছে তাম অক্সিজেন লু হাইড্ৰজেন আৰু পাৰা এইকেইটা মৌলৰ ভিতৰত আৰু যৌগৰ ভিতৰত দিছে কি পানী মিথেন চেনি আৰু নিমখ ঠিক আছে তো আমাৰ প্ৰশ্নটোত আহিছিলে কি তলত দিয়াবোৰৰ বিশুদ্ধ পদাৰ্থটো বাছি উলিয়াব লাগে তো আমি চাৰ্টখন যদি মনত পেলাওঁ আকৌ যদি চাওঁ ইয়াত তোমাৰ লুটো বিশুদ্ধ পদাৰ্থ বায়ু গাখীৰ কাঠ এইকেইটা এই চাৰ্টখনত নাই আছেনে বায়ু গাখীৰ কাঠ আছেনে নাই লুটো আছে গতিকে আমি এই লুটো সত্য লুটো শুদ্ধ এইবাৰৰ প্ৰশ্ন এল এভোগেডৰ সংখ্যাটো কিমান এভোগেডৰ সংখ্যাটো আমি একদম মনত ৰাখিবই লাগে কাৰণ আমাৰ ইয়াত মেথছত মানে আমাৰ বিজ্ঞানৰ যিটো মেথছ থাকে অংক থাকে তাত এভোগেডৰ সংখ্যাটো যদি জানো তেনেহ'লে আমি অংক কিছুমান কৰিব পাৰোঁ গতিকে এভোগেডৰ সংখ্যাটো সকলোৰে উঠে থাকিব লাগে এইটো হ'ল 6.022 ইনটু 10⁻23 যদি এইটো এক নম্বৰত আহে তেনেহ'লেতো ভাল কথা আমি লিখিব পাৰিমেই মনত ৰাখিবলৈ একেবাৰে ইজি 6ৰ পিছত 0.022 ইনটু 10⁻23 হয়নে এইটো হ'ল ইয়াৰ এনচাৰটো হ'ল তোমাৰ এতিয়া ইয়াত এভোগেডৰ সংখ্যাৰ 6.022 ইনটু 10⁻23 এইটো 4টো শুদ্ধ উত্তৰ তো এই বস্তুটোৰ লগত আমি অংক কেনেকৈ কৰোঁ তো তোমালোকৰ কিতাপতে 41 নম্বৰ পেজত দিয়া আছে এইটো অকণমান চালেই তোমালোকে নিজেই বুজি পাবা আৰু এইটো পৰীক্ষাত আহেই যে ইমান গ্ৰাম হিলিয়ামত থকা ভৰৰ পৰা মোল নিৰ্ণয় কৰিব মোলৰ সংখ্যা নিৰ্ণয় কৰিব দিছে ঠিক আছেনে তো মোলৰ সংখ্যা কণিকাৰ সংখ্যাৰ পৰা মোল কেনেকৈ নিৰ্ণয় কৰে তো এনেকুৱা এটা মোলৰ সংখ্যা নিৰ্ণয় কৰিব লগা হ'লে প্ৰদত্ত ভৰটোৰ পৰা মোলাৰ ভৰটো হৰণ কৰিব লাগে তো প্ৰদত্ত ভৰটো দিয়াই থাকে 52 ইয়াত যেনেকৈ দি দিছে 52 গ্ৰাম এনেকুৱা অংক এটাও আছে মই আমাৰ এই প্ৰশ্নখনতে মই পিছত এবাৰ আলোচনা কৰিম কিন্তু সদ্যহতে মই তোমালোকক কৈছোঁ এভোগেডৰ সংখ্যাটো সকলোৱে মনত ৰাখিবা 6.022 ইনটু 10⁻23 এইটো কিতাপত আছে ঠিক আছে এইবাৰৰ প্ৰশ্ন কোষৰ প্ৰটিন সংশ্লেষণ ক'ত হয় তো আমি ইয়াৰ পৰা গম পাইছোঁ আমাৰ পাঠত যিটো জীৱৰ মৌলিক একক আছে তাতে কোষৰ বিষয়ে আলোচনা হৈছে তো এই প্ৰশ্নটো উত্তৰ বিচাৰি গ'লে আমি পাম কোষৰ মৌলিক একৰ 65 নম্বৰ পেজতে আছে মাইট্ৰকণ্ড্ৰিয়াৰ যিটো আছে ইয়াতে চোৱাচোন ইয়াতে আছে মাইট্ৰকণ্ড্ৰিয়াই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি লয় গম পালোনে কোষৰ প্ৰটিন সংশ্লেষণ ক'ত হয় মাইট্ৰকণ্ড্ৰিয়াত হয় মনত থাকিবনে একদম ইজি এই মাইট্ৰকণ্ড্ৰিয়াৰ পৰা বহুত কেইটামান প্ৰশ্ন আহিব পাৰে তো মই ইয়াৰ লাগতিয়াল প্ৰশ্ন এই এটিপিৰ কেতিয়াবা ফুল মিনিং আহি যায় এডিনোচাইন ট্ৰাইফচফেট এইটো লিখিবলগীয়া হৈ যায় কেতিয়াবা তো মাইট্ৰকণ্ড্ৰিয়াটো ভালকৈ পঢ়িবা এইটো বস্তু ইম্পৰ্টেণ্ট বস্তু মাইট্ৰকণ্ড্ৰিয়া আৰু এইটো আমাৰ কোষৰ মানে আমাৰ যেতিয়া জীৱৰো কোষ থাকে কোষৰ মাইট্ৰকণ্ড্ৰিয়া কোনখিনি বস্তুক কয় আৰু উদ্ভিদৰ কোষৰ কোনখিনিক মাইট্ৰকণ্ড্ৰিয়া কয় মই এটা পিছফালে তোমালোকৰ প্ৰশ্ন এটা আছে মই তাত ধুনীয়াকৈ বুজাই দিম এইবাৰৰ প্ৰশ্ন উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কি কলাৰ বাবে হয় তো আমি কলেনকাইমা ক্লৰেনকাইমা পেৰেনকাইমা স্কেনকাইমা সকলোৰে নিজৰ নিজৰ গুণ আছে তো এইকেইটা প্ৰশ্নত আহে তো গোটেইকেইটা আমি শিকিবলৈ চেষ্টা কৰিব লাগে এতিয়া যিহেতু মোৰ উদ্ভিদৰ স্থিতিস্থাপকতা দিছে সেই গুণটো ক'ৰ পৰা আহে তো ইয়াৰ প্ৰশ্নটোৰ উত্তৰ আছে তোমালোকৰ কিতাপৰ কলা ছাবজেক্টটোৰ কলা চেপ্টাৰটোৰ 72 নম্বৰ পৃষ্ঠাৰ একেবাৰে ওপৰত চোৱাচোন
স্ক্ৰেনকাইমা। এবিধ স্থায়ী কলা হ'ল স্ক্ৰেনকাইমা। এই কলাবিধৰ বাবে উদ্ভিদৰ দেহ কঠিন আৰু দৃঢ় হয়। কঠিন আৰু দৃঢ় হয় মানেই হ'ল স্থিতিস্থাপকতা গুণ থাকে। মানে ৰৈ থাকে যে গছজোপা ৰৈ থাকে, কি কাৰণে ৰৈ থাকে? এই কলাটোৰ কাৰণে, স্ক্ৰেনকাইমাৰ কলাটোৰ কাৰণে। মনত থাকিব। তাৰপিছত নাৰিকলৰ বাকলিৰ, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, একেলগে মই দুয়োটা তোমালোকক কৈ দিছোঁ। নাৰিকলৰ বাকলি স্ক্ৰেনকাইমাৰ কোষেৰে গঠিত হয়। কেতিয়াবা সোধে নাৰিকলৰ বাকলিটো কি কোষেৰে গঠিত হয়, তে আমি উত্তৰ লিখিম স্ক্ৰেনকাইমা। আৰু গছৰ স্থায়ী কলা যিটো দৃঢ় আৰু কঠিন কৰে, সেইটো কি কৰে? কি কলাই কৰে? স্ক্ৰেনকাইমা। মনত থাকিবনে যে উদ্ভিদৰ স্থিতিস্থাপকতাটো কৰে স্ক্ৰেনকাইমাই, আৰু নাৰিকলৰ বাকলিটোক কঠিন কৰে কোনে কৰে? স্ক্ৰেনকাইমাই। ঠিক আছে, এই দুইটাই স্ক্ৰেনকাইমাৰে কাম। এইবাৰৰ প্ৰশ্ন নম্বৰটো, ইয়াত সুধিছে হাইড্ৰজেন ক্লৰাইডৰ সংকেত কি? একদম ইজি। আমি ক্লৰাইড এইবিলাক সংকেতৰ কাৰণে আমি অলপ কিতাপখন যদি মন পুতি চাওঁ তেনেহ'লে আমি পাম এইটো 38 নম্বৰ পেজত অণু আৰু পৰমাণু যিটো চেপ্টাৰ আছে তাতে কেইটামান সংকেত দিয়া আছে। তো পৰীক্ষাত এইকেইটাৰ ভিতৰতে আহিব। হাইড্ৰজেন ক্লৰাইড, হাইড্ৰজেন মানে এইচ মানে হাইড্ৰজেন, ক্লৰাইড মানে Cl। দেখিছেনে? হাইড্ৰজেন ক্লৰাইডৰ সংকেত হ'ল HCl। হাইড্ৰজেনৰ এটা অণু থাকে, ক্লৰিনৰো এটা অণু থাকে। হাইড্ৰজেন ছালফাইড H2S, হাইড্ৰজেন ছালফাইড। তো এইকেইটা তোমালোকে পঢ়িবা, এইকেইটাৰ পৰা আহিব। একদম মনত ৰাখিবলৈ একেবাৰে ইজি, যিহেতু প্ৰশ্নটোতে থাকেই। কাৰ্বন মানে আমি জানোৱে C, আৰু টেট্ৰাক্লৰাইড মানে Cl4। টেট্ৰাক্লৰাইডত CCl4 হয়, কাৰ্বন টেট্ৰাক্লৰাইড। তাৰপিছতে মেগনেছিয়াম ক্লৰাইড থাকে MgCl2, হয়নে? এইকেইটা তোমালোকে এবাৰ বঢ়িয়াকৈ মনত ৰাখি ল'বা। তে পৰীক্ষাত এই 1 নম্বৰটো আৰামছে পাবা সংকেতত। এলুমিনিয়াম অক্সাইড হ'ল Al2O3, কেলছিয়াম অক্সাইডৰ সংকেত হ'ল Ca2O2 লিখিব পাৰা বা CaO লিখিব পাৰা। ঠিক আছে। আৰু ছ'ডিয়াম নাইট্ৰেটো আহিব পাৰে। ছ'ডিয়াম নাইট্ৰেটৰ কি? Na মানে ছ'ডিয়াম আৰু নাইট্ৰেট মানে NO3। কেলছিয়াম হাইড্ৰক্সাইড আহিব পাৰে Ca(OH2), হ'বনে? তো মই তোমালোকক হাইড্ৰজেন ক্লৰাইডৰ সংকেতৰ লগত আনুষংগিক আৰু কি প্ৰশ্ন আহিব পাৰে মই এবাৰ কৈ দিলোঁ। ঠিক আছে। এইবাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁ যে P নম্বৰত দিছে কোনটো পদাৰ্থ নহয়। তো পদাৰ্থ এটা হ'ব লগা হ'লে কি হ'ব লাগিব? সৰু সৰু কণিকাৰে সমষ্টি হৈ এটা বস্তু গঠন ল'ব লাগে, সেইটোকে পদাৰ্থ বুলি কয়, হয়নে নহয়? তো ইয়াত দিছে কোনটো নহয় পদাৰ্থ? প্ৰেম। প্ৰেমত জানো সৰু সৰু কণিকা থাকিব পাৰে? এনেকুৱা হয়, গতিকে প্ৰেম শব্দটো নহয়। তো এইটো তোমালোকে কিতাপত খুব ধুনীয়াকৈ দিয়া আছে। তোমালোকে 3 নম্বৰতে অনুশীলনীত কেইটামান বস্তু দিয়া আছে, কোনবোৰ পদাৰ্থ নহয়। এইবোৰ তোমালোকে ক্লাছতো চাগে আলোচনা কৰিছা, বা আমি অকণমান ভালকৈ ভাবি চিন্তি চালেই আমি গম পাই যাওঁ, হয়নে? চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা পনীয়া, সুগন্ধি দ্ৰব্যৰ সুবাস, হয়নে? এইবিলাকৰ ভিতৰত কোনকেইটা পদাৰ্থ তোমালোকৰ পদাৰ্থ হয় নহয় তোমালোকে এইটো নিজে আলোচনা কৰিবাচোন, নিজে মনত পেলাবাচোন। কোনকেইটানো বস্তু? চকীটোতো আমি গমেই পাইছোঁ, কণিকাত দি পেলাই সৰু সৰু কণিকা থাকে। বায়ুটো থাকে, সৰু সৰু কণিকা থাকে। প্ৰেমটোতো এনেকুৱা কোনো কণিকা নাথাকে, হয়নে? তো গোন্ধটোত আমি গোন্ধ যে লওঁ, এইটো গোন্ধটো আমাৰ কেনেকৈ? এইটো সৰু সৰু কণিকা জানো থাকে? গোন্ধটোত নাথাকে। তো সেইটো কেতিয়াও পদাৰ্থ নহয়। ঘৃণা, আমি মানুহক ঘৃণা কৰোঁ, এইটো ফিলিংছে, অনুভৱে। তো গতিকে ঘৃণাটো পদাৰ্থ হ'ব নোৱাৰে। বাদাম, কিন্তু বাদামটো কি? এটা গোটা পদাৰ্থ, গোটা বস্তু, হয়নে নহয়? আমি বাদামটো খাওঁ চুবাই। তো সেইটো এটা কিন্তু পদাৰ্থ। চিন্তা, সেইটো এটা আমাৰ ফিলিংছটো কেতিয়াও পদাৰ্থ হ'ব নোৱাৰে। ঠাণ্ডা লগাটো আমাৰ কেনেকৈ? এইটো এটা ফিলিংছ, এইটো আমাৰ কেতিয়াও পদাৰ্থ হ'ব নোৱাৰে। ঠাণ্ডা পানীয় মানে আমাৰ ক'ল্ড ড্ৰিংকছ, পানী জাতীয়, সেইটো কিন্তু হয় পদাৰ্থ, কাৰণ আমাৰ এইটো জুলীয়া বস্তু সৰু সৰু কণিকাৰে গঠিত, হয়নে নহয়? সুগন্ধি দ্ৰব্যৰ সুবাস, এইটো এটা যেতিয়া গোন্ধ, এইটো এটা আমাৰ ফিলিংছ, গতিকে এইটো পদাৰ্থ হ'ব নোৱাৰে। গতিকে মনত ৰাখিবা। কিন্তু বায়ুটো কিন্তু পদাৰ্থ হয় দেই। কেতিয়াবা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে, বায়ুটো কেতিয়াবা পদাৰ্থ নহয় বুলি লিখি দিয়ে, কিন্তু বায়ুটো পদাৰ্থ হয়। বায়ুটো সৰু সৰু কণিকা থাকে আৰু এইটো এটা বায়ু চাপ হিচাপে সৃষ্টি হৈ থাকে। ঠিক আছে, বায়ুটো পদাৰ্থ হয়, বাকীকেইটা পদাৰ্থ নহয়। মই যিকেইটা ৰঙা চিন দি দিছোঁ সেইকেইটা পদাৰ্থ আৰু বাকীকেইটা পদাৰ্থ নহয়। এইবাৰ আমাৰ চকুৰ সন্মুখত আছে Q নম্বৰ প্ৰশ্নটো। ইয়াত দিছে কোনো এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক কি কোৱা হয়? তো এইটো আমাৰ গতি চেপ্টাৰত আছে। তো আমি যদি চাওঁ গতি চেপ্টাৰৰ
101 নম্বৰ পেজত খুব ধুনীয়াকৈ লিখা আছে, অকণমান ইফাল সিফালকৈ লিখা আছে যদিও বস্তুটো একেই হয়, যে বস্তু এটা একক সময়ত অতিক্ৰম কৰাৰ দূৰত্বৰ জোখ হ'ল দ্ৰুতি, এনেকৈ লিখিব পাৰোঁ। কিন্তু ইয়াত তাত ভিতৰত অকণমান এটা লাইন বেছিকৈ লিখি দিছে যে বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখ হ'ল তাৰ গতিৰ হাৰ নিৰ্ণয় কৰা এটা অন্যতম পদ্ধতি, এই ৰাশিটোকে দ্ৰুতি বুলি কোৱা হয়। তো আমি যদি কেতিয়াবা দ্ৰুতি কাক বোলে লিখিব আহোঁ, ইয়াৰ পৰা লিখিব পাৰি বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বকে দ্ৰুতি বুলি কোৱা হয়, এনেকৈ লিখিব পাৰি। আৰু দ্ৰুতিৰ এছআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড, এইটো বৰ ইম্পৰ্টেণ্ট বস্তু। তো সেনেকৈ দ্ৰুতি, তাৰপিছতে তোমাৰ বেগ, সৰণ, ত্বৰণ, এইকেইটা কাক বোলে তোমালোকে কিতাপত চালেই ভালকৈ উলিয়াব পাৰিবা। তথাপি মোৰ চকুত যদি পৰে মই এবাৰ দেখাই দিছোঁ। দ্ৰুতি, এই ত্বৰণ যদি আহি যায় যে প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ, বুজি পালোনে? ইয়াত দিছে প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ হ'ল ত্বৰণ, আৰু দ্ৰুতি হ'ল কি একক সময়ত অতিক্ৰম কৰা দূৰত্ব। এইটো হ'ল অতিক্ৰম কৰা আৰু এইটো হ'ল পৰিৱৰ্তন হোৱা, বুজি পাইছানে? ত্বৰণ আৰু আমাৰ যদি দ্ৰুতি আহে আমি ধুনীয়াকৈ লিখিব পাৰিম। তো এইটোতো MCQ আহিছে, কোনো এটা বস্তু একক সময় দিছে অতিক্ৰম কৰা দূৰত্ব, এইটো নিশ্চয় দ্ৰুতিয়ে হ'ব, নহয়নে? তো এইটো আছিলে কিউ নম্বৰ প্ৰশ্ন। এইবাৰ আহিছোঁ আমি R নম্বৰলৈ। ইয়াত আছে পৃথিৱীৰ বস্তু এটাৰ ওজন 10 নিউট্ৰন, চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব? চন্দ্ৰপৃষ্ঠৰ ওজন ওলাবৰ কাৰণে আমি এইটো মহাকৰ্ষণ চেপ্টাৰটো চাব লাগিব। আৰু এইকেইদিন আমি গমেই পাই আছোঁ যে আমাৰ ইয়াৰ পৰা চন্দ্ৰপৃষ্ঠত ৰকেট গৈছে, হয়নে নহয়? তাতে আমাৰ বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ গৱেষণা কৰি আছে। এতিয়া আমাৰো জানিবলৈ মন যায় দিয়াচোন, পৃথিৱীৰনো ওজনটো চন্দ্ৰপৃষ্ঠত কিমান হ'ব? বেছি ওজন হয় নে কম ওজন হয়? তো এইটো তোমালোকৰ এটা উদাহৰণত ছেইম টু ছেইম এই প্ৰশ্নটোৱে আছে। পৃথিৱীত বস্তু এটা ওজন 10 N আহিছে, আৰু এইটো অংক চোৱা, পৃথিৱীত বস্তু এটা ওজন 10 নিউটন, ঠিক আছে? তো এইটো চন্দ্ৰপৃষ্ঠত কি হয়? তো আমি এই সূত্ৰটো জানিব লাগিব যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন 1/6 মানে 1/6 হয়। আমাৰ ইয়াত যদি আমাৰ যিটো বস্তু থাকে সেই বস্তুটোক 6ৰে হৰণ কৰিলে যিটো পাম সেইটো ওজন হ'ব, মানে বহুত পাতল হয় চন্দ্ৰত, হয়নে? গতিকে আমাৰ এইটো ভূপৃষ্ঠৰ ওজন, এই সূত্ৰটোক মনত ৰাখিবা, পটককৈ আহি যাব। যদি সূত্ৰটো দি দিয়ে তেনেহ'লে চন্দ্ৰপৃষ্ঠত ওজনৰ সূত্ৰটো কোৱা, তেতিয়াহ'লে আমি ভূপৃষ্ঠত ওজন বাই 6 লিখিব লাগিব, হয়নে? তো এইটো সূত্ৰটো মতে এই অংকটো যদি আমি কৰোঁ, 10 নিউটন দিছে, এইটো 10টো ভূপৃষ্ঠ ওজনৰ জেগাত বহাই দিছোঁ, 6টো তলত, 6 আৰু 10ক যদি মই হৰণ কৰোঁ 1.67 নিউটন পাম, ঠিক আছে? এইটো ওজনৰ একক। তো চন্দ্ৰপৃষ্ঠত ওজন 10 নিউটন যদি থাকে 1.67 নিউটন হ'লে, তো এইটো আমাৰ MCQটো কোনটো শুদ্ধ হ'ব? 1 নম্বৰটো শুদ্ধ হ'ব। এইবাৰৰ প্ৰশ্নটো হ'ল জড়তাৰ মাপ কি? মানে জড়তাৰ মাপ হ'ল তলত 4টা দি দিছে, কি? বল, ভৰ, ওজন, বেগ। এইটো মাৰো আমি ভৰ বুলি ইয়াতে গমেই পালোঁ, শুদ্ধ চিনটো দি দিছোঁ। কিন্তু কথাটো হ'ল আমি কিতাপৰনো ক'ত আছে আৰু এনেধৰণৰ প্ৰশ্ন কি আহিব পাৰে আমি চাওঁ আহাচোন। তো জড়তাৰ মাপ, ঠিক আছে, এইটো বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ 119, 118 নম্বৰ পেজত ইয়াত ধুনীয়াকৈ সৰুকৈ এটা লাইন লিখা আছে, চোৱাচোন। গতিকে আমি সেই খুব কিতাপ পঢ়িব লাগে, কিতাপ পঢ়ি সৰু সৰু বস্তুবিলাকৰ ইম্পৰ্টেণ্টবিলাকো আমি চাই এনেকৈ ৰঙা চিয়াহী মাৰি থ'ব লাগে। যে ভৰ হৈছে জড়তাৰ মাপ, বুজি পালেনে? স্থিতিশীল আৰু গতিশীল অৱস্থাৰ পৰিৱৰ্তনৰ বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতা আছে, সেইটোৱে হ'ল জড়তা। আৰু এই জড়তাৰ মাপ কি? ভৰ, যিটো ভৰ থাকে বস্তুটোৰ ভৰ, সেই ভৰটোৰ ওপৰতে জড়তা নিৰ্ভৰ কৰে, বুজি পালোনে? তো এই প্ৰশ্নটোৰ উত্তৰ হ'ল জড়তাৰ মাপ হ'ল ভৰ। এইটো চেপ্টাৰত তোমালোকৰ জড়তাৰ সূত্ৰ আহিব পাৰে, জড়তাৰ সূত্ৰটো চাবা, গতি বিষয়ক প্ৰথম সূত্ৰটো জড়তাৰ সূত্ৰ, প্ৰৱণতাৰ একেবেগেৰে গতি কৰি থকা প্ৰৱণতাকে জড়তা বুলি কোৱা হয়। তো এনেকুৱা ধৰণৰ 1 নম্বৰীয়া প্ৰশ্ন আহি যাব পাৰে। তো এনেকৈ তোমালোকে কিতাপখনৰ পৰা অলপ পঢ়িলেই সৰু ক'ব যে এইটো P=mv অলৰেডি আহিছে চাগে এবাৰ, মই এবাৰ ৰঙা চিন দি থৈছোঁ, যিহেতু ভৰবেগৰ SI একক, এনেধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে। বায়ুমণ্ডলৰ এটা জৈৱিক উপাদান, এই প্ৰশ্নটো উত্তৰ বিচাৰি আমি যাব লাগিব। আমি গমেই পাইছোঁ জৈৱিক উপাদান দিছে, জীৱমণ্ডল দিছে, এইটো নিশ্চয় প্ৰাকৃতিক সম্পদৰ হ'ব। তো এনেদৰে আমি প্ৰাকৃতিক সম্পদৰ চেপ্টাৰটোত যদি আহোঁ, ইয়াত তুমি সেই বস্তুটো যদি আমি বিচাৰোঁ, তো ইয়াত অলপ ওলোটাকৈ দিছে আমাৰ 6 সেন্স, আমাৰ যিটো মানে বৌদ্ধিক শক্তিটো জুখিবৰ কাৰণে অকণমান দিছে। এনেকৈ দিছে যে জীৱক একেলগে জৈৱিক উপাদান বুলি কোৱা হয়, বায়ু, পানী, মাটি আদি উপাদানবিলাকে হ'ল অজৈৱিক উপাদান।
ইয়াত ক্লিয়াৰকৈ দি দিছে অজৈৱিক উপাদান কি কি বায়ু পানী মাটি কিন্তু আমাক প্ৰশ্নত সুধিছে জৈৱিক উপাদান কোনটো হয়নে প্ৰশ্নটো চাওঁ ইয়াত সুধিছে জৈৱিক উপাদান কোনটো তো বায়ু পানী মাটি এইকেইটাতো আমি অজৈৱিক পালোঁ মানে জৈৱিক উপাদান হ'ল চৰাই তো এইটো মনত ৰখাৰ মই বুদ্ধিটো শিকাই দিছোঁ যে যিবিলাক জীৱ আছে মানুহ চৰাই গৰু ছাগলী যিবিলাক জীৱ আছে সেইবিলাকক কয় জৈৱিক উপাদান হয়নে আৰু যিবিলাক অজৈৱিক আমাক যিবিলাকে সহায় কৰে জীৱ জীয়াই থাকিবৰ কাৰণে যিবিলাকে সহায় কৰে সেইবিলাক হ'ল অজৈৱিক উপাদান যেনেকৈ বায়ুৱে আমাক উশাহ লোৱাত সহায় কৰে হয়নে গছ গছনিক যিহেতু বায়ুৱে সিহঁতকো উশাহ লোৱাত সহায় কৰে পানীয়ে আমি খাওঁ জীৱই হয়নে ঠিক গছ গছনিও ঠিক তেনেকৈ পানী মাটিৰ পৰা শুহি লয় হয়নে আৰু মাটি এই মাটিও আমি ব্যৱহাৰ কৰোঁ আমি ঘৰ বান্ধো হয়নে গতিকে এই আমাৰ জৈৱিক আৰু এই অজৈৱিকৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে হয়নে সেইটো পৰস্পৰ সম্বন্ধ আছে সেইটো কাৰণে আমি এইটো ক্লিয়াৰকৈ মনত ৰাখিব পাৰিম যে জৈৱিক মানে হ'ল আমি জীৱবিলাক আৰু অজৈৱিক মানে হ'ল আমাৰ বায়ু পানী মাটি যিবিলাকে আমাৰ লগত সম্পৰ্ক কৰে গতিকে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ধুনীয়াকৈ গমেই পাই গ'লা জীৱমণ্ডলৰ জৈৱিক উপাদান কোনটো চৰাই এইটো মানে জীৱ জৈৱিক আৰু জীৱ থকা হয়নে চৰাই বঢ়িয়া কথা মনত ৰৈ গ'ল ইতিমধ্যে আমাৰ এ ছেকশ্যনটো শেষ হৈ গৈছে এইবাৰ আমি ছেকশ্যন বিলৈ আহোঁ বিৰ প্ৰথম প্ৰশ্নটোৱে আছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে হয়নে এইটো নিশ্চয় যেতিয়া জোখ মাখৰ কথা আছে বেগৰ কথা আছে গতিৰ কথা আছে নিশ্চয় এইটো গতি চেপ্টাৰটোৰ প্ৰশ্ন গতিকে আমি পাঠবিলাক যদিও লুটিয়াই মুটিয়াই চাওঁ আৰু তোমালোকে যিমান পাঠ লুটিয়াই বস্তুবিলাক বিচাৰিবা তোমালোকৰ সিমানেই কনচেপ্টবিলাক ক্লিয়াৰ হ'ব গতিকে এই প্ৰশ্নটো গতিত পাছে বুলি মই কৈছিলোঁ অধ্যায় 8ত তো ইয়াত যদি চাওঁ এইটো খুব ধুনীয়াকৈ 99 নম্বৰ পেজত আছে চোৱা অডিমোটাৰে কি জোখা হয় দূৰত্ব নিৰ্দেশ কৰিবলৈ সঁজুলি গাড়ীবিলাকৰ অতিক্ৰম কৰা দূৰত্ব যিমান দূৰ যায় আমাৰ বাইকত থাকে চাৰিচকীয়া গাড়ীত থাকে হয়নে কিমান 1 কিলোমিটাৰ দূৰত্ব গ'লোঁ 2 কিলোমিটাৰ দূৰত্ব 5 কিলোমিটাৰ দূৰত্ব কিমান কিলোমিটাৰ দূৰত্ব যায় সেইটোক অডোমিটাৰে জুখি লয় হয়নে মনত থাকিবনে অডোমিটাৰে কি কৰে আমি যিমান যাম অতিক্ৰম কৰা দূৰত্ব জোখে ঠিক আছে এইটো পাই গ'লোঁ মটৰ গাড়ীক অডোমিটাৰে কি জোখে পিছৰটো আছে 25 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি তো এই বস্তুটোৰ উত্তৰটো মই ইয়াতে অকণমান তোমালোকৰ কিতাপৰ পৰা বিচাৰি একদম তোমালোকে বুজিব পৰাকৈ মই বস্তুটো লিখি ৰাখিছোঁ যে 100 ডিগ্ৰীৰ ওপৰত যদি এইটো হয় তেতিয়াহ'লে বাষ্পীভৱন এইটো চোৱা ইয়াততো আছে 25 ডিগ্ৰী তো 100 ডিগ্ৰীৰ ওপৰত নাই হোৱা আৰু 100 ডিগ্ৰীৰ তলত যদি হয় সেইটোক কয় জুলীয়া তো 100 ডিগ্ৰীৰ তলত 25 ডিগ্ৰী আছে হয়নে 100 ডিগ্ৰীৰ তলত 100 ডিগ্ৰীৰ ওপৰত হ'লে 110 125 সেনেকৈ হ'লে আমি বাষ্পীভৱন ক'লোঁ হয় 100 ডিগ্ৰীৰ তলত মানে 25 ডিগ্ৰীটো 100 ডিগ্ৰীৰ তলত গতিকে এইটো পানী জুলীয়া অৱস্থা এইটো আমি পানীৰ ভৌতিক অৱস্থাটো কি ক'ম জুলীয়া অৱস্থা বুলি ক'ম আৰু 0 ডিগ্ৰীত যদি হয় সেইটো গোটা অৱস্থা বুলি কয় ঠিক আছে নে এনেকুৱা ধৰণৰ যি প্ৰশ্নই নাহক তোমালোকে পাৰিব লাগে যে 100 ডিগ্ৰীৰ ওপৰত যদি থাকে আমি সেইটো ক'ম বাষ্পীভৱন আৰু যদি 100 ডিগ্ৰীৰ তলত মানে 70 80 90 99ও যদি ডিগ্ৰী চেণ্টিগ্ৰেড থাকে তাক ক'ম আমি জুলীয়া আৰু যদি 0 ডিগ্ৰী বৰফত যে থাকে বস্তুবিলাক বৰফ হৈ যায় সেইবিলাক হ'ল গোটা আৰু সেইটো 0 ডিগ্ৰী হ'লেহে গোটা হয় বুজি পাই গ'লোঁ ধুনীয়াকৈ এইবাৰৰ প্ৰশ্নটো আছে 4 নম্বৰ শংকৰ ধাতুৰ এটা উদাহৰণ তো আমি জানোনে শংকৰ ধাতু কাক বোলে আমাৰ বেছটো পুৰা ক্লিয়াৰ হৈ থাকিলে প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমাৰ ভুল নহয় গতিকে শংকৰ ধাতু জানিব লগা হ'লে কি কৈছে যে 2-3টা ধাতুৰ সমসত্ব মিশ্ৰণক আমি শংকৰ ধাতু বোলোঁ ন এইটো ক'তনো আছে চাওঁচোন তো শংকৰ ধাতু চাব লগা হ'লে আমি আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে এই চেপ্টাৰটোতে আছে চোৱা পেজ নম্বৰ 15ত ধুনীয়াকৈ এনেকৈ আণ্ডাৰলাইন কৰি এটা বাকচ বনাই ধুনীয়াকৈ আমাক বুজাই থৈ দিছে শংকৰ ধাতু কাক বোলে এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিবা 2টা বা 3টা ধাতু মিক্স হ'ব লাগিব তেতিয়া তাক শংকৰ ধাতু বোলে তো তাৰ উদাহৰণ বিচাৰিছে আমাৰ প্ৰশ্নটোত নহয়নে তো আমি ইয়াত উদাহৰণত আছে পিতলত কি 2-3টা ধাতু মিক্স আছেনো ইয়াত মিক্স আছে কি জিংক মিক্স আছে আৰু কপাৰ মিক্স আছে তো কেতিয়াবা প্ৰশ্নত আহে যে পিতল ধাতুত কিমান শতাংশ জিংক আৰু কিমান শতাংশ কপাৰ থাকে তেতিয়া আমি লিখি দিম 30% জিংক আৰু 70% কপাৰ থাকে নহয়নে মনত থাকিবনে তো আমাৰ উত্তৰটো হ'ল শংকৰ ধাতুৰ উদাহৰণ কি পিতল আৰু এইটো কি থাকে
30% জিংক আৰু 70% কপাৰ থাকে আমাৰ এইটো প্ৰশ্ন ক্লিয়াৰ এবাৰ পিছৰ প্ৰশ্নটো 1 মল নাইট্ৰজেন পৰমাণুৰ ভৰ কিমান এইটো বিচাৰি আমি আকৌ কিতাপত এনেকৈ ধুনীয়াকৈ আমি আকৌ পাত লুটিয়াব লাগিব লুটিয়া মই আকৌ এবাৰ কৈছোঁ যে পাত লুটিয়াই কোনটো চেপ্টাৰ কোনটো পেজত কি থাকে আমি যদি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে আমাৰ প্ৰশ্নটো একেবাৰে উত্তৰ লিখিবলৈ সহজ হৈ পৰে তো ইয়াতে চোৱা পৰমাণু ভৰ এখন লিষ্ট আছে আৰু এই লিষ্টখন এনেও মুখস্থ কৰিব লাগিব যিহেতু আমাৰ বিজ্ঞানৰ কিছুমান অংক আছে আণৱিক ভৰ পৰমাণুৰ সংখ্যা এনেকুৱা কিবা কিবি ওলাবলগীয়া অংক থাকে আণৱিক ভৰ গণনা কৰা তো এইবিলাকত আমাৰ সেই বস্তুবিলাক দৰকাৰ গতিকে এই চাৰ্টখন সদ্যহতে তোমালোকে মনত ৰাখি ল'বা পিছলৈতো বহুত ডাঙৰ চাৰ্ট মনত ৰাখিব লাগে এই চাৰ্টখন মনত ৰখাৰো বহুত উপায় আছে মই বাৰু পিছত তোমালোকক কম এইটো চোৱা হাইড্ৰজেনৰ 1 পাৰমাণৱিক ভৰ কাৰ্বনৰ 1 কিন্তু আমাৰ প্ৰশ্নটোত আছিলে কিমান নাইট্ৰজেন নহয়নে নাইট্ৰজেন আছিলে 1 মল নাইট্ৰজেনৰ পৰমাণু ভৰ কিমান 1 মল নাইট্ৰজেনৰ পৰমাণু ভৰ নাইট্ৰজেন এইটো নাইট্ৰজেন হয়নে এইটো নাইট্ৰজেন 14 ঠিক আছে তো এইটো হ'ল ইয়াৰ পাৰমাণৱিক ভৰ এই পৰমাণু ভৰ উলিয়াবৰ কাৰণে মই যে কৈছিলোঁ এখন চাৰ্ট আছে এইখন চাৰ্টটো যদি আমাৰ মুখস্থ কৰিবই লাগে ভৱিষ্যতে তোমালোকে যেতিয়া ছায়েন্সত পঢ়া তেনেহ'লে এই চাৰ্টখনটো লাগিবই লাগিব ক্লাছ 10তো লাগিব গতিকে এই চাৰ্টখন যিমান পাৰি মুখস্থ কৰি ল'ব লাগে এতিয়া পৰীক্ষা সময় নালাগে বাৰু পিছত মুখস্থ কৰি ল'বা হাইড্ৰজেন H11 হিলিয়াম He2 এইটোকে যদি আমি পৰমাণু ভৰ উলিয়াব যাওঁ ডাবল কৰি দিব লাগে হিলিয়াম 2 আছে ন পৰমাণু ভৰ 4 হৈ যাব লিথিয়াম 3 আছে 3 3 6 হৈ যাব এনেকুৱা হৈ যায় বেৰিলিয়াম 4 থাকিলে 8 হৈ যায় বৰন 5 থাকিলে আমাক যেহেতু নাইট্ৰজেন N7 দিছিলে হয়নে এইটো দুবাৰ পূৰণ কৰি দিলে কি হয় 14 হৈ যায় গতিকে আমি সেই আগত যে আমাৰ লিষ্টখন যে মই এবাৰ দেখাইছিলোঁ এয়া চোৱা নাইট্ৰজেন 14 হয়নে কাৰ্বন এইটো 12 আছে হয়নে ইয়াৰ আধা কিমান 6 তো এইটো কেনেকুৱা হ'ব কাৰ্বন 6 এখন যদি আমি চাওঁ কাৰ্বনত চোৱাচোন এইটো 6 আছে গতিকে আমি এই চিহ্ন আৰু পাৰমাণৱিক সংখ্যা এই দুটা যদি আমি জানো তেতিয়া প্ৰটনৰ সংখ্যা নিউটনৰ সংখ্যা পাৰমাণৱিক ভৰ আমি গোটেইখিনি উলিয়াব পাৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ কষ্ট কৰি পৰীক্ষা যোৱাৰ পিছত এই চাৰ্টখন মনত ৰাখিবাচোন মুখস্থ কৰিবাচোন আৰু খুব মজা লাগে এইখন মুখস্থ কৰি এইবাৰৰ প্ৰশ্ন জীৱদেহ গঠনৰ মৌলিক একক কি তো আমি সকলোৱে মৌলিক একক দিছে যেতিয়া এইটো নিশ্চয় তোমালোকে মনত পৰিছে যে তোমালোকৰ এটা চেপ্টাৰ আছে জীৱৰ মৌলিক একক তো ইয়াত তোমালোকৰ 66 নম্বৰ পেজতে প্ৰথমতে আছে কোষ হ'ল জীৱদেহৰ গঠনৰ মৌলিক একক কোষ আমাৰ যে গাত যে আছে সৰু 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 ফুট নুম এনেকুৱা এইবিলাক গোটেইবিলাক কোষবিলাক সৰু 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 সৰুবিলাক হৈ পেলাই আমাৰ গোটেই গাটো গঠন হৈছে হয়নে গতিকে কোষটোৱে লিখিবা কেতিয়াবা MCQ আহে ছাল দিয়ে বিভিন্ন তন্ত্ৰ দিয়ে সেইবিলাক নহয় কোষটো লিখিবা কোষ হ'ল জীৱদেহৰ গঠনৰ মৌলিক একক তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ পিছৰ প্ৰশ্নটো দিছে কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে এবাৰ মই তোমালোকক কৈছোঁৱে যে নাৰিকলৰ বাকলি কিহে গঠন কৰে স্কেৰেনকাইমাই হয়নে এইটো আহি গ'ল দেখিলানে মই কৈছিলোঁ এইটো কমন পৰিব তো স্কেৰেনকাইমাই নাৰিকলৰ বাকলি তাৰ আগতে এটা আহিছিলে কি স্থায়ী কলা উদ্ভিদৰ দেহ আৰু কঠিন আৰু দৃঢ় স্কেৰেনকাইমাই কৰে MCQটো আহিছিলে এবাৰ আহি গ'ল নাৰিকলৰ বাকলি কিহে কৰে স্কেৰেনকাইমাই কৰে দুইটা স্কেৰেনকাইমাই দেখিছেনে এইটো কিমান ইম্পৰ্টেণ্ট গতিকে এইটো মনত ৰাখিবা এইবাৰৰ প্ৰশ্নটো হ'ল মুক্ত অধুগমন মানে কি এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ কিতাপৰ মহাকাশখন চেপ্টাৰটোত আছে 134 নম্বৰ পেজটোত চোৱাচোন এইটো হ'ল মুক্ত অধুগমন বুলি কওঁ হয়নে তো এইটো বুজিবলৈ একদম সহজ যে মহাকৰ্ষণিক শক্তিনো কি বস্তু মহাকৰ্ষণিক বল কি বস্তু যে আমি বল এটা কিবা এটা বস্তু ওপৰলৈ দলিয়াই দি নিৰ্দিষ্ট এটা ঠাইত পালে তাৰপিছত আকৌ তললৈ গৈ পৃথিৱীত পৰি যায় হয়নে তো সেই বস্তুটোকে যিটো মুক্তভাৱে হয় তাকে কয় মুক্ত অধুগমন হয়নে যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে কাৰণ হ'ল মহাকৰ্ষণিক বল ইয়াৰ লগে লগে আৰু এটা প্ৰশ্ন মহাকৰ্ষণিক বল কাক বোলে এইটো শিকি থবা একেবাৰে ইজি হয় মহাকৰ্ষণিক বল মই যদি পেজটো লুটিয়াওঁ ইয়াতে ধুনীয়াকৈ লিখি আছে চোৱা আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত সকলো বস্তুৱে ইটো সিটোক আকৰ্ষণ কৰি থাকে বস্তুৰ মাজত এই আকৰ্ষণ বলকে মহাকৰ্ষণ বল বোলে ঠিক আছে এইটো মহাকৰ্ষণ বল আহিলে এনেকৈ লিখিবা এটা বস্তু ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে বস্তুৰ মাজত এই আকৰ্ষণ বলক মহাকৰ্ষণ বলে আৰু অধুগমন আহিলে আমি এইটোকে লিখিছোঁ যে যিকোনো বস্তু কেন্দ্ৰৰ দিশত ই আকৰ্ষণ কৰি থাকে আৰু এই আকৰ্ষণৰ কাৰণ হ'ল মহাকৰ্ষণিক বল মানে
এটা বস্তু আন এটা বস্তুক যে আকৰ্ষণ কৰি থাকে সেইটোৱে কাৰণ তো বস্তু এটা কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশত পৰিলে সেই গতিক মুক্ত অধিগমন বুলি কোৱা হয় তো বস্তুটো মই আকৌ এবাৰ ক্লিয়াৰ কৰি দিছোঁ পুৰা ঠাণ্ডা মগজেৰে চোৱা এনেকৈ লিখিবা মুক্ত অধিগমন মানে কি পৃথিৱীৰ যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে ইয়াৰ কাৰণ হ'ল মহাকৰ্ষণিক বল বস্তু এটাই কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে আমি গতিক মুক্ত অধিগমন বুলি কওঁ এতিয়া যদি আমি এইটো সৰুকৈ লিখোঁ তো আমি এনেকৈ লিখিম যে পৃথিৱীৰ যিকোনো এটা বস্তুক মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশত পৰাকে মুক্ত অধিগমন বুলি ঠিক আছে এই লাইনটো এই তিনিটা শব্দ লিখা পৃথিৱীৰ যিকোনো বস্তুক মহাকৰ্ষণিক বলৰ লিখিলা প্ৰভাৱত লিখিলা এইটো লিখিলা এই দুটা শব্দ লিখিলা প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে তাকে মুক্ত অধিগমন বুলি কওঁ যেনে কিমান ইজি পৃথিৱীৰ যিকোনো বস্তুক মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে আমি তাকে মুক্ত অধিগমন বুলি কওঁ এক লাইনত 1 নম্বৰ পাই যাম ঠিক আছে 9 নম্বৰটোত আছে সংঘাতৰ আগৰ সমান সংঘাতৰ পিছৰ মানে দেশ ইয়াত কিবা এটা আহিব এইটো এটা সূত্ৰৰ এটা এইটো তোমাৰ চেপ্টাৰ হ'ব তোমাৰ গতি বিষয়ক সূত্ৰসমূহত পৰিব এইটো ইয়াৰে নিউটনৰ লৰ আছে যে গতি বিষয়ক ফাৰ্ষ্ট ল ছেকেণ্ড ল থাৰ্ড ল এনেকৈ আছে আৰু ইয়াত এটা ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ এটা আছে তো ইয়াত কিন্তু এনেকৈ ডাইৰেক্ট দিয়া নাই সংঘাতৰ আগৰ দেশ সমান সংঘাতৰ পিছৰ এনেকৈ বিচাৰি নাপাবা গতিকে এইখিনি পঢ়িলে আমি গম পাম এই ভৰবেগৰ সংৰক্ষণত এই দুটা বস্তু সংঘাত হ'লে এই ইয়াৰ আগৰ আৰু ইয়াৰ পিছৰ এই দুটা দেখিবলৈ একে হৈছেনে এই দুটাৰ ভৰবেগ সমান তো এইকেইটা আমি এইটো এনেকৈ লিখিব পাৰোঁ সংঘাত দুটাৰ বলৰ ভৰবেগৰ সংৰক্ষণত কি হ'ব সংঘাতৰ আগৰ ভৰবেগ সমান সংঘাতৰ পিছৰ ভৰবেগ এইটো ধুনীয়াকৈ ছবিত বুজাই দিছে আৰু এটা লাইন নিশ্চয় ইয়াৰ পিছফালে ক'ৰবাত লিখিছিলে মই এবাৰ চকুত পৰিছিলে এইটো চোৱাচোন ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো হ'ল কি সংঘাতৰ আগৰ আৰু পিছৰ মুঠ ভৰবেগ সমান তো আমি ইয়াত খালী ঠাইত কি লিখিম সংঘাতৰ আগৰ ভৰবেগ সমান সংঘাতৰ পিছৰ ভৰবেগ তো এই বস্তুটোৰ লগতে মোৰ মনত পৰোঁতে কৈ দিওঁ এনেকৈ তোমালোকক নিউটনৰ প্ৰথম সূত্ৰ নিউটনৰ দ্বিতীয় সূত্ৰ তৃতীয় সূত্ৰটো লিখিব দিব পাৰে যিকোনো এটা লিখিব দিব পাৰে তো তোমালোকে পঢ়িবাচোন পঢ়ি পেলাই নিউটনৰ প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ তৃতীয় সূত্ৰটো তোমালোকে লিখি ল'বা মুখস্থ কৰিবা মনত ৰাখিবা হ'ব এইবাৰ 10 নম্বৰ প্ৰশ্নটোত দিছে কি দ্ৰৱ সমান দ্ৰাৱক যোগ দেশ তো দ্ৰৱ মানে কি যেতিয়া আমি এটা বস্তুক যেতিয়া মিক্স কৰোঁ সেইটো দ্ৰৱটোত কি লাগে দ্ৰাৱক লাগে আৰু লগত কি লাগে দ্ৰাব্য লাগে এইটো একেবাৰে ইজি তথাপি মই কিতাপত তোমালোকক দেখাই দিছোঁ ক'ত আছে এইটো 16 নম্বৰ পেজতে আছে তোমালোকৰ এইটো চোৱাচোন মই এইটো চকুত পৰোঁতে দেখিছোঁ এইটো ভৰটো দিছে যেনিবা তো কেতিয়াবা ভৰো দি দিব পাৰে দ্ৰৱণৰ ভৰ সমান দ্ৰাব্যৰ ভৰ যোগ দ্ৰাৱকৰ ভৰ তো সেইটোক এনেকৈও দিয়ে দ্ৰৱ সমান দ্ৰাব্য যোগ দেশ বা দ্ৰৱ সমান দ্ৰাৱক যোগ দেশ তেতিয়া আমি কি লিখিম দ্ৰাব্য আৰু দ্ৰাৱক এই দুবস্তু মনত ৰাখিব লাগে তো এইকেইটাৰ লগতে কেতিয়াবা এনেকুৱা আহিব পাৰে দ্ৰৱণৰ গ্ৰহতা ইকুৱেলটো ওপৰটো নিদি তলটো দিব তো সেইকাৰণে দ্ৰৱণৰ গ্ৰাহতা দিলে দ্ৰাব্যৰ ভৰ বা দ্ৰৱণৰ ভৰ ইয়াত খালি দ্ৰাব্য দ্ৰৱক আৰু দ্ৰৱণ এই তিনিটা বস্তুৱে মনত ৰাখিব লাগে দ্ৰৱণ মানে আমাৰ গোটেই সংমিশ্ৰণ যিটো বস্তু দ্ৰৱণ কৰি পেলাই বনালে সেই গোটেইটো বস্তু এটা গ্লাছত ধৰিলে আমি বস্তুবিলাক মিক্স কৰি পেলাই যিটো বনালে সেইটো হ'ল দ্ৰৱণ সেই দ্ৰৱণটো বনাবলৈ কি লাগে দ্ৰাব্য কি যি বস্তু মই দিম নিমখ দিলে নিমখ চেনি দিলে চেনি দ্ৰাব্য আৰু দ্ৰাৱক মানে য'ত মিলাম পানী চানি সেইবিলাক তো সেই বস্তুখিনিক এনেকুৱা তো এনেকুৱা ধৰণৰ অংকও আহে দেই ইমান গ্ৰাম পানীত ইমান গ্ৰাম নিমখ দ্ৰৱীভূত কৰিলে গ্ৰাহতাৰ ভৰ তো গ্ৰাহতা ভৰৰ কাৰণে কি দ্ৰৱণটোৰ গ্ৰাহতা ভৰ আৰু শতাংশত প্ৰকাশ কৰা তো দ্ৰৱণৰ ভৰৰ কাৰণে আমি এইটো যোগ কৰি দিলোঁ এই দুটা যোগ কৰি দিলোঁ তেতিয়া দ্ৰৱণৰ ভৰ ওলাই গ'ল আৰু গ্ৰাহতাৰ কাৰণে এই দুটা হৰণ কৰি দ্ৰাব্যৰ ভৰ বা দ্ৰৱণৰ ভৰ দি এশৰে হৰণ কৰি দিলে তো শতাংশত ওলাই যায় তো মনত থাকিবনে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ এই সূত্ৰকেইটা মনত ৰাখি ল'বা দ্ৰৱণৰ এইটো ভৰ বাই ভৰ শতাংশ ইকুৱেল টু দ্ৰাব্যৰ বা ভৰ এইটো কিন্তু আহে দেই কেতিয়াবা কি কৰি আছা কি ভাবি আছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি ভাবি আছা ভালদৰে মনোযোগ দি পঢ়িছানে ভালদৰে মনোযোগ দি প্ৰশ্ন উত্তৰবোৰ চাইছানে কষ্ট কৰিলেহে ৰত্ন পায় কিন্তু গতিকে অকণমান আমনি লাগিলেও আমনি বুলি নাভাবিবা পঢ়া শুনাটো কিন্তু মনোযোগ দি কৰিবা
তেতিয়াহে ভৱিষ্যতে তোমালোক ভাল মানুহ হ'বা, ভৱিষ্যতে তোমালোকে ডাঙৰ ডাঙৰ চাকৰি কৰিব পাৰিবা, তোমালোকৰ সপোনবোৰ পূৰণ হ'ব, নহয় জানো? মা দেউতাৰ যে কিমান আশা, নহয়নে? গতিকে ব'লা 11 নম্বৰ প্ৰশ্নটো চাওঁ। শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? এইটো একেবাৰে সহজ মনত ৰাখিবলৈ, কাৰণ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ শুক্ৰ আৰু মংগল গ্ৰহত নায়েই। আৰু এইটো আমি প্ৰাকৃতিক সম্পদ যিটো চেপ্টাৰ আছে তাতে আছে ধুনীয়াকৈ চোৱা। শুক্ৰ আৰু মংগল গ্ৰহত বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বহুত বেছি, অক্সিজেন মানে নায়েই। অক্সিজেন থাকিলেহে মানুহ জীয়াই থাকিব পাৰিব, হয় নাই? গতিকে তাত জীৱ থকাটো সম্ভৱ নহয়। আৰু এই দুটা গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ কিমান? 95 পৰা 97 ভাগ। মাত্ৰ 3 ভাগ 5 ভাগ মানেহে চাগে অক্সিজেন আছে বা বেলেগ গেছ আছে। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? 95 পৰা 97 ভাগ। গতিকে এই প্ৰশ্নটোত ধুনীয়াকৈ খালী ঠাইখিনি কি লিখিম আমি? 95 আৰু 95ৰ পৰা 97, 95ৰ পৰা 97টো কেনেকৈ লিখিম? 95 মাজত এনেকৈ স্লেছ দি দিব পৰা, মাজত সৰুকৈ এনেকৈ স্লেছ দিব পৰা, বেলেগকৈ তোমালোকে বা 95ৰ পৰা 97 ভাগ বুলি লিখিব পাৰা। ঠিক আছে? এবাৰ পিছৰ প্ৰশ্নটো, ঘনত্ব সমান সমান কিমান বাই আয়ন? এইটো এটা সূত্ৰ, তো এই সূত্ৰটো চাব লাগে কাৰণে আমি ক'ত যাব লাগিব? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে মহাকৰ্ষণ চেপ্টাৰটোতে আছে আমাৰ। এইটো ঘনত্ব, আপেক্ষিক ঘনত্ব বা ঘনত্ব আমি বুলিব পাৰোঁ। ঘনত্ব বুলি তোমালোকে পৰীক্ষাত আহে কেতিয়াবা। আপেক্ষিক ঘনত্ব আহিলে বস্তুটোৰ ঘনত্ব বা পানীৰ ঘনত্ব লিখিম। ঘনত্ব যদি আহে এনেকৈ আমি লিখিম ভৰ বা আয়তন লিখিম। বস্তুটোৰ ঘনত্ব বা পানীৰ ঘনত্ব এনেকৈ, কাৰণ যিহেতু বস্তু বা পানী একো আমাক দিয়া নাই, গতিকে ভৰ বা আয়তন লিখিবা। ইয়াত যিহেতু আয়ন দিছে, আয়তন হ'ব লাগিছিলে। আয়ন বাই ওপৰত হ'ব কিমান? ভৰ। তো আমি ঘনত্ব যেতিয়া ওলাব লগা হয় তেতিয়া কেতিয়াবা প্ৰশ্ন দি দিয়ে, অংক দি দিয়ে যে ইমান গ্ৰাম, ইয়াত যেনেকৈ এটা প্ৰশ্ন দিছে, ইমান গ্ৰাম সোণৰ ঘনত্ব, পানীৰ ঘনত্ব ইমান মিটাৰ হ'লে নমুনা এটা ঘনত্ব তাৰ কি হ'ব, নহয়? তেতিয়া কি হ'ব? এইটো এই সোণৰ ঘনত্বটো হ'ল বস্তুটোৰ ঘনত্ব, ঠিক আছে? আৰু পানীৰ ঘনত্বটো হ'ল এই 1000 কিলোগ্ৰাম। আৰু এইটো আমি আপেক্ষিক ঘনত্ব কি বা ঘনত্ব কেনেকৈ উলিয়াই? ওপৰত আমি সেই সোণৰ ঘনত্ব দিলোঁ, মানে ভৰটো দিলোঁ, আৰু তলত আয়তন দিলোঁ। ঠিক তেনেকুৱা বহুত প্ৰশ্ন আহিব পাৰে। যেনে ধৰি লোৱা কিবা এটা বস্তুৰ ঘনত্ব, যেনে আমি ধৰি লোৱা নিমখে দিলোঁ, নিমখৰ ঘনত্ব কিমান? এইটো ভৰৰ ঘনত্ব কিমান? এইটো বস্তুৰ ঘনত্ব, লগত পানীৰ ঘনত্ব, আয়তনটো যদি আমি এনেকৈ হৰণ কৰোঁ তেনেহ'লে এইটো আপেক্ষিক ঘনত্ব ওলায় বা ঘনত্ব ওলায়। ঘনত্ব ইকুৱেলটো ভৰ বা আয়তন, মনত ৰাখিবা। এইটো একদম পূৰা আহিয়ে থাকে পৰীক্ষাত, তো তোমালোকে এইটো লিখিব পাৰা। তো এনেকুৱা ধৰণৰ আৰু কিবা সূত্ৰ আছে নেকি চাওঁ। এইটো আহিব পাৰে চাপ ইকুৱেলটো হেঁচা বাই ক্ষেত্ৰফল, এনেকুৱা সূত্ৰ। আৰু এইটো অংকটো মই তোমালোকক বুজাই দিছিলোঁ তেতিয়া, এন পৃষ্ঠত ইমান হ'লে ওজনত কিমান হ'ব। ঠিক আছে? তাই এবাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো আছে, পানী লগা এবিধ ডেছ ৰোগ, কাৰণ ই কেইদিনমানৰ বাবেহে থাকে। তো এইটো আমি একদম আমাৰ যিটো চেপ্টাৰ আছে, আমাৰ স্বাস্থ্যজনিত যে চেপ্টাৰ আছে, তোমালোকৰ কিমান নম্বৰ চেপ্টাৰটো? এইটো ৰোগৰ আমি অসুস্থ হওঁ কিয়, হয়নে? তাতে তোমাৰ দুটা ৰোগ আছে, এটা তোমাৰ বহুত দিন থাকে আৰু এটা কম দিন থাকে। তো পানী লগাটোতো বহুত দিন থকা বেমাৰ নহয়, এইটো ভাল হৈ যায়, হয়নে? তো সেই বস্তুটো আমি ক'ত বিচাৰিম? আমি এয়া চোৱা, আমাৰ এইটো চেপ্টাৰত কি আছে, এয়া চোৱা, খুব কম সময়ত যিবিলাক ৰোগ হয়, আকস্মিকভাৱে দেখা দিয়া ৰোগ প্ৰভাৱ থাকে, ইয়াকে একুইট ৰোগ বুলি কোৱা হয়। মানে একুইট ৰোগটো কম দিন থাকে, যেনে চৰ্দি বা পানী লগা। তো আমাৰ প্ৰশ্নটো আছিলে, দিয়ে দিছে কেইদিনমান থাকে, গতিকে আমি এইটো ধুনীয়াকৈ পানী লগা এবিধ একুইট ৰোগ বুলি লিখিম। ঠিক আছে? তো আমাৰ বহুত এইটোৰ লগতে আৰু এটা আনুষংগিক প্ৰশ্ন মই কৈ দিছোঁ, পৰীক্ষাত আহিব পাৰে। দীৰ্ঘদিন জীয়াই থকা বেমাৰটো কি বুলি কয়? ক্ৰনিক ৰোগ বুলি কয়। মনত থাকিব, ক্ৰনিক ৰোগৰ উদাহৰণ যদি দিব দিয়ে, এইটো দিব পাৰা গুড বেমাৰ, এলিফেণ্টিয়াচিছ, হয়নে? আৰু বহু কেঞ্চাৰ হ'ব পাৰে, এনেকুৱা বহুত ৰোগ আছে। ইয়াতো আৰু এখন চাৰ্ট আছে, তোমালোকে সেই চাৰ্টখনো চাই ল'ব পাৰা। এইটো চোৱা, ভাইৰাছজনিত ৰোগ, পানী লগা, ইনফ্লুৱেঞ্জা, ডেংগু, তোমালোকে 1 নম্বৰ প্ৰশ্নত আহিছিলে, মই বুজাইছিলোঁ। ঠিক আছে? যক্ষ্মা, এনট্ৰেক্স, এইবিলাক চৰ্মৰ ৰোগ, ভেঁকুৰৰ দ্বাৰা কি বেমাৰবোৰ হয়? ইয়াতো তোমাৰ ক্ৰনিক আৰু যি কম দিনৰ সময়ত হয়, আৰু যি ডাঙৰ বহুত দিন লাগে, বহুত দিনলৈকে থাকে, সেইটো বেমাৰ। এটা হ'ল একুইটটো হ'ল কম সময়ৰ বাবে, আৰু ক্ৰনিকটো হ'ল বেছি সময়ৰ বাবে। হ'লনে? বুজি পালোঁনে আমি? এইবাৰ 14 নম্বৰ প্ৰশ্নটোত আছে, সাধাৰণ উষ্ণতাত থকা একমাত্ৰ তৰল ধাতুবিধৰ নাম। তো সাধাৰণ উষ্ণতাত থকা একমাত্ৰ তৰল ধাতুবিধ, এইটো আমি পাম আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে? তাত গ'লে আমি চাম, ইয়াত এটা লিখা আছে, সাধাৰণ উষ্ণতাত তৰল মাৰ্কিউৰি আৰু ব্ৰমিন। আৰু মাৰ্কিউৰি আৰু ব্ৰমিন এইটো পাৰা বুলি কোৱা হয়। ঠিক আছে? পাৰা সাধাৰণ
উষ্ণতাত থকা একমাত্ৰ তৰল ধাতুবিধৰ নাম পাৰা বুলি লিখিলেও হ'ব তো এই পৃষ্ঠাটোতে মোৰ চকুত পৰোঁতে কৈ দিছোঁ এটা খুব ইম্পৰ্টেণ্ট বস্তু আছে ধাতুকল্প কাক বোলে এইটো খুব ইম্পৰ্টেণ্ট তো যিবিলাকে ধাতু আৰু অধাতু দুইটাৰ মাজত থাকে সেইবোৰকে ধাতুকল্প বোলে আৰু উদাহৰণ হ'ল বৰণ সিলিকন জাৰ্মেনিয়াম এইকেইটা হ'ল ধাতুকল্পৰ উদাহৰণ এইবাৰৰ প্ৰশ্নটো হ'ল পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া তো এই প্ৰশ্নটোৰ উত্তৰ আছে তোমালোকৰ অণু আৰু পৰমাণু চেপ্টাৰটোত এইটো তো কাৰ্বন 12ৰ এটা পৰমাণু ভৰৰ ঠিক 12 ভাগৰ 1 ভাগৰ অংশৰ সমান ভৰে এক পাৰমাণৱিক ভৰ একক বাস এইখিনি লিখি দিলে হ'ব তো এই বস্তুটো কাৰ্বনক উদ্দেশ্য কৰি কাৰ্বনক লৈ পৰীক্ষা নিৰীক্ষা কৰি পেলাই এই এক পাৰমাণৱিক ভৰৰ এককৰ সংজ্ঞাটো উলিয়াইছিল আমাৰ বৈজ্ঞানিকসকলে তো এইটো এনেকৈ লিখিম কাৰ্বন 12ৰ এটা পৰমাণু ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰে এক পাৰমাণৱিক ভৰ একক এইবাৰৰ প্ৰশ্ন আকৃতি কি আকৃতিটোৰ কাৰণে আমি যাব লাগিব জীৱৰ মৌলিক এককত আৰু ইয়াত খুব ধুনীয়াকৈ লিখা আছে 59 পেজত অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াকে আকৃতি বুলি কোৱা হয় অৰ্ধভেদ্য আৱৰণ এই শব্দটো মনত ৰাখিব লাগিব মানে এনেকুৱা পাত্ৰ থাকে যিটো অৰ্ধভেদ্য আধা 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 পাৰ্ট পাৰ্ট ভাগ ভাগ হৈ থাকে অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু ব্যাপন মানে কি যিবিলাক অণু আমাৰ উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যায় মানে বহুত ঘনত্ব বেছি থকা সেই অণুবিলাক লাহে লাহে নিম্ন ঘনত্বলৈকে পাছ হৈ যায় এইটো ব্যাপন তো সেই ব্যাপন হোৱা প্ৰক্ৰিয়াটোকে আকৃতি বুলি কোৱা হয় তো কেতিয়াবা প্ৰশ্নত ব্যাপন কি কাক বোলে তাকো আহে তো মই এইটো এইখিনিতে মনত পৰোঁতে কৈ দিওঁ তোমালোকে যদি ব্যাপন আহে একদম ভয় নকৰিবা ধুনীয়াকৈ লিখি দিবা যে পদাৰ্থৰ অণুবোৰ উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যোৱা প্ৰক্ৰিয়াটোকে ব্যাপন বুলি কোৱা হয় আৰু আমাৰ ইয়াত যেহেতু আকৃতি আহিছে মই আকৃতিটো ধুনীয়াকৈ বুজাই দিলোঁ বুজি পাইছে চাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰৰ প্ৰশ্ন পত্ৰহৰিত থকা প্লাষ্টিকবোৰক কি বোলা হয় তো ইয়াৰ উত্তৰটো জীৱৰ মৌলিক এককতে আছে এইয়া পত্ৰহৰিত থকা পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবোৰক হৰিত কণা বুলি কোৱা হয় যিবোৰ প্লাষ্টিডত পত্ৰহৰিত নামৰ ৰঞ্জক থাকে সেইবিলাকক হৰিত কণা বুলি কোৱা হয় মনত ৰ'বনে তো ইয়াত আৰু এটা আহিব পাৰে প্লাষ্টিডবোৰত সিহঁতৰ নিজা DNA আৰু ৰাইবজম থাকে তো প্ৰশ্ন সুধিব পাৰে প্লাষ্টিডবোৰত কি থাকে DNA আৰু ৰাইবজম থাকে তো এই প্লাষ্টিডটো বহুত ইম্পৰ্টেণ্ট আৰু এইটো আহিব পাৰে প্লাষ্টিডবিলাক কেৱল দেশ কোষতহে পোৱা যায় তো আমি মনত ৰাখিবা যে প্লাষ্টিডবিলাক অকল উদ্ভিদ কোষতহে পায় প্ৰাণী কোষত নাপায় কিন্তু তো আমি ছবিটোত যদি দেখা পাওঁ সেইটো চোৱা পত্ৰহৰিত এইটো হ'ল উদ্ভিদ কোষৰ ছবি আৰু এইটো পত্ৰহৰিত দেখিছেনে এইটো তো মই এই ছবিটো তোমালোকক বুজাই দিম পৰীক্ষাত আহে এইবাৰ 18 নম্বৰ প্ৰশ্নটোত দিছে মস্তিষ্কত কি কলা থাকে আমাৰ মানে মূৰত ব্ৰেইনত কি কলা থাকে এইটো একদম ইজি স্নায়ু কলা থাকে আমাৰ মস্তিষ্ক দেখিছেনে প্ৰাণীৰ মস্তিষ্ক সেইটোত স্নায়ু কলাত থাকে মনত ৰাখিবা স্নায়ু কলা আৰু আমাৰ স্নায়ু কলাটো পৰীক্ষাত খুব আহে আঁকিবলৈ এইটো চাগে এইখন প্ৰশ্নটো আছে মই পিছত এবাৰ বুজাই দিম কেনেকৈ মনত ৰাখিম আমি স্নায়ু কলাটো ঠিক আছে তো ব্ৰেইনৰ লগত আমাৰ স্নায়ু কলাৰে সম্পৰ্ক আছে গতিকে এনেধৰণৰ প্ৰশ্ন আহিলে আমি কি লিখিম প্ৰাণীৰ মস্তিষ্ক কোনটো কলাত আমাৰ থাকে স্নায়ু কলাত থাকে 19 নম্বৰত আছে সুষম বৃত্তীয় গতি বুলিলে কি বুজা ইয়াৰ উত্তৰটো বিচাৰিলে আমি পাম 110 নম্বৰ পেজত আছে বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় মনত ৰ'বনে এইটো ধুনীয়াকৈ মনত ৰাখিবা একদম মনত ৰাখিবলৈ সহজ যে বস্তু এটাই বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় তো সুষম গতি আৰু বিষম গতিও কেতিয়াবা আহে কাক বোলে তো এইটো তোমালোকৰ আগফালে অকণমান যদি চোৱা তেতিয়া ইয়াতে দেখা পাবা বস্তুটোৱে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে তেনে গতিক সুষম গতি বুলি কোৱা হয় আৰু সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰিলে তাক বিষম গতি বুলি কোৱা হয় হ'বনে এইকেইটাও প্ৰশ্ন আহিব পাৰে তাৰ লগত মই আনুষংগিক কাৰণে কৈ দিলোঁ এইবাৰৰ প্ৰশ্ন তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি 20 নম্বৰ প্ৰশ্ন দেখিছে তাৰ তলত দি দিছে এটা ৰবৰৰ বল আৰু একে আকাৰৰ কাঠৰ বল তো এনেধৰণৰ প্ৰশ্ন যদি আহে মই এতিয়া যে বুজাই দিবলৈ ওলাইছোঁ যদি তোমালোকে বুজি লোৱা যিকোনো প্ৰশ্ন উত্তৰে একদম চুটকিত কৰি দিব পাৰিবা তো কেনেকৈ বস্তুটো বুজি লওঁ আহাচোন তো এই বস্তুখিনি তোমালোকৰ এই জড়তা আৰু ভৰ বুলি এটা
হেৰি আছে বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ এটা 9.3 এটা বস্তু আছে ইয়াত তোমাৰ বিভিন্ন ধৰণৰ ফুটবল এটাৰ জড়তা বেছি নে শিল এটাৰ জড়তা বেছি তাৰপিছত তোমালোকৰ ৰেলগাড়ী এখনৰ জড়তা বেছি নে ঠেলা এখনৰ জড়তা বেছি এই বস্তুটোৰ এটাই যদি বস্তু মনত ৰাখা তোমালোকে ভৰযুক্ত বা গধুৰ বস্তুৰ জড়তা বেছি দুটা বস্তু যদি আমাৰ পাৰ্থক্য উলিয়াব দিয়ে সেই দুটা বস্তুৰ মাজত আমি কি কৰিম সেই দুটা বস্তুৰ পৰা আমি এটা যিটো বেছি ভৰ থাকিব সেইটোৰ জড়তা বেছি হ'ব হয়নে তোমালোকে কল্পনা কৰাচোন এটা শিলগুটি ইয়াত দিছে কি এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ কাঠৰ বল তো কোনটোত বেছি মানে বেছি বল ভৰ বেছি থাকিব নিশ্চয় কাঠৰ বলটোত ভৰ বেছি থাকিব ৰবৰ বলটো পাতল হ'ব তেতিয়া আমি কাঠৰ বলৰ জড়তাটো বেছি হ'ব বুজি পালোনে তেনেকুৱা ধৰণে বাকি যিয়ে নাহক তোমালোকে এতিয়া কৰিব পাৰিবা এবাৰ 21 নম্বৰত আছে বলৰ এছআই একক কি তো এইটো চেপ্টাৰ আমি বল আৰু গতি বিষয়ক সূত্ৰসমূহতে পাম তো এইটো হ'ল বলৰ এছআই একক হ'ল কিলোগ্ৰাম মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -2 তো এই চেপ্টাৰটোত বহুত কেইটামান বস্তু গুৰুত্বপূৰ্ণ এই যে আমি কি কি শিকিলোঁ যিকেইটা বস্তু আছে এইকেইটা যদি চোৱা তোমালোকে ইয়াৰ গোটেই অংককেইটা কৰিব পৰা নিচিনাই হ'বা তো গতি বিষয়ক প্ৰথম সূত্ৰটো মুখস্থ কৰি ল'বা কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ঠিক আছে তাৰপিছত জড়তা কাক বোলে সেইটো আহিব পাৰে ভৰে হৈছে জড়তাৰ জোখ আৰু ইয়াৰ এছআই এককটো হৈছে কিলোগ্ৰাম কেজি মনত ৰ'বনে আৰু গতি বিষয়ক দ্বিতীয় সূত্ৰটো আহিলে লিখিবা বস্তু এটা ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশৰ তাৰ সমানুপাতিক এতিয়া বলৰ এছআই একক এতিয়া মই মাত্ৰ আহিলে কিলোগ্ৰাম মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -2 এই মিটাৰ ছেকেণ্ড -2 দি পাৱাৰ -2 টো মনত ৰাখিবা কিছুমানে ভুলতে কি দিয়ে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড দি দিয়ে -1 দি দিয়ে সেইটো নকৰিবা ms-2 লিখিবা দেই তাৰপিছতে এছআই একক এইটো বস্তু এটা ভৰবেগ বস্তু ভৰবেগৰ গুণফলৰ সমান ইয়াৰ বিপৰীত দিশৰ সৈতে কৰে ইয়াৰ এছআই একক হ'ল এইটো কাৰ এছআই একক বস্তু এটা ভৰবেগৰ এছআই একক কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড ভৰবেগৰ দিলে এইটো লিখিবা হা বলৰ দিলে কিলোগ্ৰাম মিটাৰ s টু দি পাৱাৰ -2 লিখিম আৰু তোমাৰ গতি বিষয়ক তৃতীয় সূত্ৰ আহিলে এইটো লিখিবা প্ৰতিটো ক্ৰিয়াৰ এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে হয়নে এইটো আমি কেতিয়াবা ধেমালি চুৰে কওঁ এটা আমাক যদি স্বৰ এটা মাৰি দিয়ে আমি লগে লগে এটা স্বৰ মাৰি দিব বিচাৰোঁ তেতিয়া আমি এইটো সূত্ৰ কওঁ যে তই মোক স্বৰ মাৰিছ যে মই তোক স্বৰ মাৰিম সেইটো কাৰণে প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে হয়নে এইটো মই আচলতে ধেমালি সুৰে কৈছোঁ দেই তো মানে এইটো সূত্ৰটো তৃতীয় সূত্ৰটো বৰ ধুনীয়াকৈ দিয়া আছে আমি কোনো এটা বস্তু যদি এনেকৈ ঠেলি দিওঁ এই ঠেলি দিওঁতে বহুত বেছি ওজন হ'লে সি যিমান জোৰত ঠেলোঁ আমি সিমান পিছুৱাই আহোঁ সেইকাৰণে কৈছে প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে খুব মজা লগা বস্তু এইবোৰ হা আচ্ছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰ প্ৰশ্ন পঢ়ি থাকোঁতে তোমালোকৰ চকুকেইটা টোপনি ধৰিছে নেকি হা টোপনি দুখ ভাগৰ সেইবোৰ নলগাবা যদি ধৰিছে চকুত পানী মাৰি আহি মনোযোগ দি পঢ়া তেতিয়াহে ভাল নম্বৰ পাবা এইবাৰৰ প্ৰশ্ন হ'ল বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত এটা পাৰ্থক্য এটা 1 নম্বৰীয়া প্ৰশ্ন আহিছে কিন্তু ই কেতিয়াবা ডাঙৰ প্ৰশ্ন হয় 2 নম্বৰ বা 3 নম্বৰো আহি যায় গতিকে মই এটা ভৰ আৰু ওজনৰ পাৰ্থক্য তোমালোকৰ কিতাপৰ পৰা ধুনীয়াকৈ বাছি ধুনীয়াকৈ এটা মই লিখি পেলাই দি দিছোঁ তোমালোকে চাই লোৱা হ'বনে ভৰ হ'ল বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণ আৰু ওজন হ'ল বস্তুৰ ভৰৰ ওপৰত মাধ্যাকৰ্ষণ বলে বস্তুটো পৃথিৱীৰ কেন্দ্ৰৰ ফালে টনা বল যিকোনো এটা লিখিলেই হ'ল হয়নে এবাৰ চাই ল'বা তাৰপৰা যিকোনো এটা লিখি দিবা এইটোও লিখিব পৰা ভৰ কেতিয়াও শূন্য হ'ব নোৱাৰে ওজন শূন্য হ'ব পাৰে হ'বনে আমাৰ বি ছেকশ্যনটো শেষ হ'ব আৰু 1 নম্বৰীয়া প্ৰশ্নবোৰ এতিয়া আমি 23 নম্বৰত আছোঁ এতিয়া কৈছে জিৰ মান ক'ত বেছি বিষুৱ নে মেৰু অঞ্চলত বিষুৱ নে মেৰু অঞ্চলত জি মানে কি মহাকৰ্ষণটোৰ হা গ্ৰেভিটি ক'ত বেছি বিষুৱত বেছি নে মেৰু অঞ্চলত বেছি এইটো আমি ভালকৈ বুজি লওঁ আহাচোন তো তোমালোকে মহাকৰ্ষণ চেপ্টাৰৰ 135তে খুব ধুনীয়াকৈ লিখি দিছে যে পৃথিৱীৰ ব্যাসাৰ্ধ মেৰুৰ পৰা বিষুৱলৈ ক্ৰমান্বয়ে বাঢ়ে যে আমি যে পৃথিৱীত আছোঁ ন পৃথিৱীটো ব্যাসাৰ্ধ মানে কি আমাৰ গোটেই বৃত্তাকাৰ হৈ থাকে তাৰ আধা হা ব্যাসাৰ্ধ আধা সেই বস্তুটো কি মেৰুৰ পৰা বিষুৱলৈ ক্ৰমান্বয়ে বাঢ়ে মানে মেৰুৰ পৰা লাহে লাহে বাঢ়ি বিষুৱলৈ গৈ থাকে গতিকে আমাৰ এই মহাকৰ্ষণৰ মানটো কি হ'ব বিষুৱতকৈ মেৰুত বেছি হ'ব যেহেতু বিষুৱলৈ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে মানে যেতিয়া ব্যাসাৰ্ধটো কি হৈ যায় বিষুৱত কমি যায় হা বিষুৱত যেতিয়া কমি যায় সেইটো কাৰণে কি হ'ব এই মেৰু অঞ্চলত ইয়াৰ মানটো বেছি হ'ব তো ইয়াৰ প্ৰশ্নটো আমি কি হ'ব উত্তৰটোত
জিৰ মান ক'ত বেছি হ'ব মেৰু অঞ্চলত হ'বনে মনত ৰাখিবা জিৰ মান ক'ত বেছি মেৰু অঞ্চলত এইবাৰৰ প্ৰশ্নটো আছে বলিয়া কুকুৰ বা আন প্ৰাণীয়ে যদি আমাক কামুৰে তেনেহ'লে আমাৰ গাত কি ভাইৰাছ বিয়পে তো ইয়াৰ উত্তৰটো আমি অসুস্থ হওঁ কিয়ত আছে তো চোৱা বলিয়া কুকুৰ নাইবা আন প্ৰাণীয়ে কামুৰিলে ৰেবিছ ভাইৰাছ বিয়পে মনত থাকিবনে এই ৰেবিছ ভাইৰাছ বিয়পে ৰেবিছ শব্দটো মনত ৰাখিবা এইবাৰৰ প্ৰশ্ন অসংক্ৰাম্যকৰণ কি মানে ইমিউনোজাইজেশ্যন এইটো মানে কি হয় আমাৰ যে ৰোগ হয় বেমাৰ হয় এই বেমাৰটোক আমি কেনেকৈ আমাৰ গাত নোসোমায় বা কিছুমানৰ বহুত যে বেমাৰ নহয় বুলি কয় এই মানুহজনৰ বহুত বেমাৰ নহয় দেই তো ইয়াৰ কাৰণটো হ'ল কি মানুহজনৰ গাত এনেকুৱা কিছুমান মানে অনুজীৱ থাকে সেই অনুজীৱবোৰে বীজাণুবিলাক ধ্বংস কৰি দিব পাৰে তো সেই বস্তুটো আমি বুজিলে নহ'ব তো আমি এইটো খুব ভালকৈ ভাষাৰে লিখিব লাগিব 185 পেজতে আছে চোৱা এইটো অকণমান খালি তোমালোকে লগাই দিবা বনাই পেলাই লিখিব লাগিব তো আমি যদি আহে এইটো আমি লিখিম অনুজীৱসমূহ দেহত প্ৰৱেশ কৰাৰ লগে লগে ইহঁতৰ ওপৰত বিশেষ কোষবোৰে ক্ৰিয়া কৰে এই কোষে যদি বীজাণুবোৰক ধ্বংস কৰিব পাৰে তেতিয়া আমি কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত নহওঁ আৰু তাকে অসংক্ৰাম্যকৰণ বুলি কোৱা হয় বুজি পালোনে এইবাৰ ছেকশ্যন বিৰ শেষ অন্তিমটো প্ৰশ্ন 26 নম্বৰত আছে নিৰ্মল পানী গোটা অৱস্থাত ক'ত পোৱা যায় তো এইটো আমাৰ নিশ্চয় তোমালোকে প্ৰাকৃতিক সম্পদতে পাবা হয়নে ইয়াত ধুনীয়াকৈ আছে চোৱা নিৰ্মল পানী বা অলপীয়া পানী আমি দুইটা মেৰুত মানে সুমেৰু আৰু কুমেৰু দুইটা মেৰু আৰু বৰফাবৃত পৰ্বতৰ চূড়াত গোট মাৰি থাকে তো যদি এইটো এনেকৈও লিখা যে বৰফাবৃত পৰ্বত যিবিলাক পৰ্বত বৰফেৰে আবৃত হৈ থাকে তাত কি হৈ থাকে এই নিৰ্মল পানীটো গোট মাৰি থাকে হ'বনে গোটা অৱস্থাত পোৱা যায় তো এইটো ধুনীয়াকৈ আমি বুজি পাই গ'লোঁ 26 নম্বৰটো তো আমাৰ ইতিমধ্যে ছেকশ্যন বিটো শেষ হৈ গ'ল এতিয়া ছেকশ্যন চিটো আৰম্ভ হ'ব যিহেতু ভিডিঅ'টো বহুত ডাঙৰ হৈছে আশা কৰোঁ ছেকশ্যন চিটো তোমালোকে নিজেই কৰিব পাৰিবা যদিও নোৱাৰা মোক আকৌ মেছেজ দিবা মই চিটো আকৌ এবাৰ বুজাই দিম হ'ব তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিলে বহুত বহুত মৰম থাকিলে তোমালোকে খুব ভালদৰে পঢ়া আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাল নম্বৰ পোৱা আজি বিজ্ঞানৰ প্ৰশ্ন কাকতখন 2022ত যি সমূহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত তাৰ দ্বিতীয় খণ্ড আলোচনা কৰিলোঁ আকৌ এবাৰ ছাত্ৰ ছাত্ৰীক মনত পেলাই দিছোঁ যদি প্ৰথম খণ্ডটো চাব বিচাৰে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে খুব সুন্দৰকৈ চাই ল'ব পাৰিব আৰু আকৌ এবাৰ কৈছোঁ আমাৰ চেনেলটো প্ৰায় নতুন গতিকে আমাৰ সকলোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আমি মৰম বিচাৰিছোঁ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন লাইক কৰি দিয়ে যেন আৰু বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিয়ে যেন তেনেহ'লে আজিলৈ আহোঁ বাই বাই আকৌ লগ পাম